Hello students, মই তোমালোকৰ বিপ্লৱ দে স্যাৰ ক্লাস 10 অৰ জেনাৰেল সায়েন্সৰ আজি লাষ্ট ভিডিও মই প্ৰস্তুত কৰিম আজিৰ ভিডিও নাম্বাৰ 2 হ'ব 6 নম্বৰ ভিডিও 6 আজিৰ ক্লাছত মই কিছুমান নোট প্ৰস্তুত কৰিলো এইবিলা নোট লৈ মই ডিসকাস কৰিম লাষ্ট 5টা ক্লাছত মই কি কৰিলো বিভিন্ন টপিক লৈ মই ডিসকাস কৰিলো আজি ক্লাছত মই নোট লৈ মই ডিসকাস কৰিম আৰু বেছি টাইম নলওঁ এই কাৰণত মই আজি টপিকৰ আজি বিষয় বাজি টপিকৰ নাম দিলো টেক নোট ভিডিওৰ হেকত মই কৈ দিম তোমালোকে নোট বিলাক কেনেকৈ ল'ব পাৰিবা মোৰ পৰা ঠিক আছে মই কিছুমান বহুত ইম্পৰ্টেন্ট নোট মই প্ৰস্তুত কৰিলো আৰু এইবিলাক মই এতিয়া শেয়াৰ কৰিম এতিয়া মই যেটো পালো যে লাষ্ট ইয়াৰ যেটো তোমালোকে 90 মাৰ্কছৰ বিজ্ঞান পৰীক্ষা হৈছিলে তাত 6 মাৰ্কছ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ পৰা দিছিলে মই এনালাইসিস কৰি পালো যে কন্ট্ৰোল আৰু কোঅৰ্ডিনেশন বা নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ চেপ্টাৰৰ পৰা প্ৰতি বছৰ ম্যাক্সিমাম 7 নম্বৰ 7 মাৰ্কছ আৰু মিনিমাম 5 মাৰ্কছ আহিবই তাৰ মাজত 1 মাৰ্কছৰ এটা থাকিব লাগে 2 মাৰ্কছৰ থাকিব আৰু ম্যাক্সিমাম 3 মাৰ্কছৰ থাকিব আৰু এই হিসাবত মই এটো মেজাৰ কৰি মই কিছুমান নোট প্ৰস্তুত কৰিলো ঠিক আছে তেনেহলে মই নোট বিলাক শেয়াৰ কৰিম আৰু তোমালোক মনত ৰাখিবা মই লাষ্টত কৈ দিম কেনেকৈ তোমালোক নোট বিলাক পাব পাৰিবা ঠিক আছে মই ক্লাছটো আৰম্ভ কৰো প্ৰথম নোট যেটো মই বনালো এটো হ'ব তোমালোকৰ মই এটো হ্যান্ডেড এটো প্ৰিন্টেড মই কৰিলো এটো প্ৰিন্টেড হা নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ প্ৰিন্টেড নোট 2-3টা পেজ আছে মই প্ৰিন্টেড মই প্ৰথম কোৱেশ্চনটো হয় মানুহৰ মস্তিষ্কৰ ভাগ কিমানটা এটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ বাবে 3টা ভাগ প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক এটো তোমালোকৰ মই ডিসকাস কৰিলো আৰু প্ৰমস্তিষ্কত কি ভাগ থাকে মধ্য মস্তিষ্কত কি হয় কাৰ্য পশ্চাৎ মস্তিষ্কত কি কাৰ্য বা কি ভাগ থাকে এটো মই ডিসকাস কৰিলো ঠিক আছে মই ফাস্ট গৈ থাকিম আৰু বেছি টাইম নলওঁ কাৰণ এটো তোমালোকৰ আগতে মই বুজাই দিছিলো তাৰ পিছত উদ্ভিদৰ সমন্বয় কি হয় মই এটো বুজাই দিছিলো তোমালোকক উদ্ভিদৰ সমন্বয় কি হয় না নহয় উদ্ভিদৰ সমন্বয় তাৰ পিছত মই নোট বনালো যেটো হল উদ্ভিদৰ সমন্বয় কি ব্যৱহৃত হয় ৰাসায়নিক যৌগ বা হৰমন ব্যৱহৃত একদম সহজকৈ মই বুজাই দিছো উদ্ভিদৰ চলন বা প্ৰকাৰ কি ধৰণৰ হয় চলন বা প্ৰকাৰ কি ধৰণৰ হয় বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল নহয় দিক সম্বন্ধীয় দিক স্বতন্ত্ৰ এইবিলাক মই ডিসকাস কৰিলো আগতে হয় না নহয় তাৰ পিছত চাও নোটত কি আছে তাৰ পিছত মই নোটত এড কৰিলো দিক সম্বন্ধীয় বা ট্ৰপিক চলন কি ধৰণৰ হ'ব পাৰে পঢ়ানুবেগী ভূকেন্দ্ৰাবেগী এইবিলাক নাম তোমালোকৰ পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট এইবিলাক ডিটেইলছ তোমালোক মই ডিসকাস কৰিলো তোমালোকে ক্লাছ কৰিছা তেনেহলে গম পাইছা তাৰ পিছত আছে উদ্ভিদৰ সংযোজনী পদাৰ্থ বা হৰমনৰ নাম আৰু কাৰ্যবিলাক এই 4টাই মই দিছিলো মই হা ঠিক আছে 4টাৰ মাজত তোমালোকে মনত ৰাখিবা মই আকৌ কৈ দিলো এটো অপসাইসিক বা এপসাইসিক হ'ব পাৰে এটো অকনমান বেলেগ বাকিবিলাক বেলেগ এটো লাষ্টটো হলে বাধা দিয়ে বাকিবিলাক সহায় কৰে ঠিক আছে তাৰ পিছত আছে তোমালোকৰ কোন পদ্ধতিৰ দ্বাৰা হৰমন কাৰ্য কৰে ফিডব্যাক মেকানিজম পদ্ধতি ব্যৱহাৰ কৰে মই এটো তোমালোকক ডিসকাস কৰিলো আগত নহয় তাৰ পিছত লাষ্টত টুকাকৈ নোট দিলো মই বিভিন্ন অন্তঃস্ৰাৱিক গ্ৰন্থি পৰা যেবিলাক হৰমন ওলাই তাৰ বিভিন্ন কাৰ্য ইনসুলিন ডায়াবেটিস কেনেকুৱা মই কি কৰিব লাগে সৰু নোট দিলো মই ইয়াৰ পৰা তোমালোকে মই আশা ৰাখো যে 1 মাৰ্ক তোমালোকে পৰীক্ষাত পাই যাবা তোমালোকে মেট্ৰিকত নেক্সট পৰীক্ষাত ইয়াৰ পৰা পাই যাব লাগে এটো হল ইমানখিনি হল তোমাৰ প্ৰিন্টেড এতিয়া মই কিছুমান হাতত মই নিজে লিখি তোমালোকে মই নোট প্ৰস্তুত কৰিলো এইবিলাক মই এতিয়া ডিসকাস দেখাম তোমালোকৰ
যেনে টপিকবিলাক আছে তোমালোকৰ কি হয় স্নায়ুতন্ত্ৰৰ ক্ষুদ্ৰতম নিউৰন কি হয় এক্সন কি হয় নিউৰন এক্সন ডেনড্ৰাইট প্ৰতিক্ৰিয়া কি হয় তোমালোকৰ মনত থাকে প্ৰতিক্ৰিয়া মই ডিসকাস কৰা নাই মই ভাবিলোঁ কাৰণ নোট দি দিলোঁ প্ৰতিক্ৰিয়াত আৰু আছে আগতে প্ৰতিক্ৰিয়াৰ ওপৰত আৰু প্ৰতিক্ৰিয়া তাৰ পিছত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কি হয় প্ৰান্তীয় স্নায়ুতন্ত্ৰ কি হয় ক্ৰেনিয়াল স্নায়ুৰজ্জু এইবিলাক মই নোট লিখিলোঁ হা তোমালোকে এইটো শেয়াৰ দি টাইমত নোট পাই যাবা তোমালোকে তাৰপিছত তোমালোকে গম কি লিখা আছে একদম তাৰ পৰা নোট কৰিব পাৰিবা লিখা ইমান ধুনীয়া হোৱা নাই মই ট্ৰাই কৰিলোঁ অকণমান ফাষ্ট বনাই দিলোঁ তো এই কাৰণত তোমালোকে অকণমান লেখা মানে হেণ্ডৰাইটিংবিলাক ইমান ধুনীয়া হোৱা নাই তোমালোকে এইটো মেনেজ কৰি ল'বা তোমালোকে ঠিক আছে তাৰপিছত ঐচ্ছিক কাৰ্য অনৈচ্ছিক কাৰ্য তাৰপিছত মই কৰিলোঁ ঐচ্ছিক কাৰ্য অনৈচ্ছিক কাৰ্য হৰমন পিটুইটাৰী গ্ৰন্থি অক্সিন এপচাইচিক এচিড আগতে মই দিছিলোঁ প্ৰিণ্ট কৰি আকৌ মই ইয়াত দিলোঁ এড্ৰিনেল গ্ৰন্থি বৃদ্ধি হৰমন কি ইনচুলিন কি এইবিলাক দিলোঁ এইবিলাকৰ ওপৰত নোট বনালোঁ তাৰপিছত বিভিন্ন ধৰণৰ পাৰ্থক্য এইটো মোৰ লাগিছে এই বছৰৰ বাবে বহুত ইম্পৰ্টেণ্ট প্ৰতিক্ৰিয়া আৰু খোজ কৰাৰ মাজত পাৰ্থক্য অনুসৰি আছে তাৰপিছত নীলাজীৱনৰ পাত আৰু কাণ্ডৰ মুকলিয়া আগৰ পোহৰৰ দিশত কৰা গতিৰ মাজত পাৰ্থক্য নীলাজীৱনৰ পাত এইবিলাক এইটো মই দিলোঁ লাগিছে মই এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে তোমালোকৰ বাবে আৰু কিছুমান আছে পাৰ্থক্যৰ ওপৰত যেনে স্নায়ু নিয়ন্ত্ৰণ হৰমনৰ নিয়ন্ত্ৰণ তাৰপিছত ঐচ্ছিক ক্ৰিয়া অনৈচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য এইটো মই নোট বনাই দিলোঁ তাৰপিছত এই টেবিলটো তোমালোকে চাই ল'বা টেবিলটোৰ পৰা 1 মাৰ্কৰ বাবে ইম্পৰ্টেণ্ট এইটো মই আগতে কৈছোঁ আকৌ ৰিপিট কৰিলোঁ কি কাৰণত কৰিলোঁ মই এইটো বহুত ইম্পৰ্টেণ্ট তোমালোকে পাহৰি যাব পাৰা এই কাৰণত মই আকৌ টেবিল বনাই কৰি দিছোঁ এই পঞ্চ চেৰিবেলাম মেডুলা মই আগতে দিছিলোঁ মই হয় নে নহয় এইবিলাক তোমালোকে চাই ল'বা তাৰপিছত লাষ্টটো হয় বিভিন্ন ধৰণৰ অগ্নাশয় শুক্ৰাশয় অণ্ডাশয় এইবিলাক কোন ধৰণৰ কোনটো গ্ৰন্থি হয় এইটো হা এইটো হ'ল কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰ মাজত এইটো আয়োডিনযুক্ত লৱণ এইটো যোৱা বছৰ মেট্ৰিকত আহিছিলে মই ভাবিলোঁ এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো দিলোঁ মই এইটো নোট বনাই দিলোঁ তাৰপিছত আছে তোমাৰ নিউৰনৰ মাজৰ সংযোগ সাইনেপছটো এই বছৰৰ বাবে বহুত ইম্পৰ্টেণ্ট সাইনেপছ বা এইটো 1 নম্বৰ কুৱেশ্যন এইটো বহুত ইম্পৰ্টেণ্ট তোমালোকে এই পৰীক্ষাৰ বাবে এইটো বহুত ইম্পৰ্টেণ্ট তাৰপিছত আছে ধূপকাঠিৰ গন্ধ কেনেকৈ লওঁ আয়োডিনযুক্ত লৱণ এইটো ক'লোঁ মই তেজত এড্ৰিনেলৰ নিঃসৰণ ঘটিলে দেহত কেনেকৈ প্ৰতিক্ৰিয়া হয় এইবিলাকৰ ওপৰতো মই নোট বনাই দিছোঁ অকণমান তোমালোকে চাই ল'বা এতিয়া মই সোনকালে শেষ কৰিম ভিডিঅ'টো বেছি দীঘল নকৰোঁ এইটো কমপ্লেইন আহে যে মই ছাৰ ভিডিঅ'টো বেছি দীঘল হৈ যায় মই কি কৰিম কিন্তু দীঘল কৰিবই লাগিব কেনেকৈ তোমালোকে বুজি পাবা তোমালোকে মস্তিষ্কৰ বিভিন্ন অংশ তোমালোকে এইটো ছবিটো চিত্ৰ যিটো আছে চিত্ৰটো শিকিবা কিন্তু তোমালোকে ঠিক আছে এইটোৰ চিত্ৰটো ইম্পৰ্টেণ্ট মস্তিষ্কৰ চিত্ৰটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট কোনটো কিবা কয় প্ৰমস্তিষ্ক মধ্যমস্তিষ্ক পশ্চাৎ মস্তিষ্ক ক'ত কি আছে এইটো তোমালোকে চাবা তাৰপিছত মই অকণমান কৰি দিলোঁ মধ্য মস্তিষ্কত পশ্চাৎ মস্তিষ্ক এইবিলাকত কাৰ্য কি হয় মই আগতে কৈছোঁ এইটো আকৌ দিলোঁ মই কাৰণ এইটো লাগিছে মই এইবছৰ পৰীক্ষাৰ বাবে এইটো বহুত ইম্পৰ্টেণ্ট ইমানখিনি আছে মোৰ আৰু এটা কথা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰৈ গৈছে মই এইটো ক'ম এইটো লাগিছে মোৰ কোনো না কোনো পৰীক্ষাত আহিব মই এতিয়া সাইডত লিখি দিওঁ কুৱেশ্যনটো আছিলে কি স্নায়ুকোষৰ বা নিউৰন বা স্নায়ুকোষৰ গঠন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব গঠন চিত্ৰটো আৰু কোন অংশবিলাক ভাগবিলাক
তোমালোকৰ চিত্ৰ দেখাব লাগিব কোনটো কি হয় ঠিক আছে চিত্ৰটো তোমালোকে কিতাপত আছে কিতাপৰ পেজ নাম্বাৰ মই কওঁ পেজ নাম্বাৰ আছে 115ত আছে 115ত আছে এইটো 115ত এইটো আছে এতিয়া মই ভিডিওটো হেক কৰিম হেক কৰাৰ আগতে মই কেনেকুৱা তোমালোকে এই নোটটো পাই যাবা তোমালোকে কি কৰিবা তোমালোকে তোমাৰ মই WhatsApp নাম্বাৰ মই দি দিম ডেসক্ৰিপচনত তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লবা ঠিক আছে আৰু সাবস্ক্ৰাইব কৰি মই যি সাবস্ক্ৰাইব যিজনে কৰি লৈছা কোনো প্ৰবলেম নাই মোৰ WhatsApp গ্ৰুপত কবা মোৰ নোটটো লাগে স্যাৰ মই WhatsAppত দি দিবা তোমালোকে পাৰ্সোনালি এজন কৰি নোট দি দিম তোমালোকৰ নাম্বাৰটো মোৰ কমেন্টত শেয়াৰ কৰিব নেলাগে ডোন্ট শেয়াৰ ইওর নাম্বাৰ তোমাৰ নাম্বাৰটো শেয়াৰ নকৰিবা অকলে মোৰ নাম্বাৰটো দি দিম ডেসক্ৰিপচনত যাৰ নোট লাগে মোৰ WhatsApp কৰিবা মই দি দিম ঠিক আছে ভিডিওটো আৰু দীঘল নকৰো তোমালোকে কি কৰিবা WhatsAppত নাম্বাৰ আছে WhatsAppৰ নাম্বাৰ হ'ব 916400553321 এটো মোৰ WhatsApp নাম্বাৰ তাত তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা চেনেল সাবস্ক্ৰাইব কৰিবা যদি কৰিছা অলৰেডি তেনে হলে নেলাগে নাই কৰা যদি সাবস্ক্ৰাইব কৰিবা আৰু মোক পঠাই দিবা আই নিড নোট বা মোৰ নোট লাগে মই এই PDF টো পঠাই দিম কিমানটা পেজ আছে 9টা পেজ আছে হাউ মেনি পেজেস আর দেয়ার 9 পেজেস আর দেয়ার ঠিক আছে মই ভিডিওটো এতিয়া হেক কৰো তোমাল ভাল লাগিলে শেয়ার কৰিবা কিন্তু বাই